নমস্কাৰ, মোৰ ইউটিউব চেনেল জে কে মানস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ নামঘৰত আসন প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে দিনৰ নাম আছে আৰু ৰাতিলৈ ভাওনা আছে। ভাওনালৈ আপোনালোক সকলো আহিব বুলি আশা ৰাখিলোঁ আৰু এতিয়া ওলাইছোঁ নামঘৰলৈ। ব'লক নামঘৰৰ পৰা আহোঁ। আমি এতিয়া আহি আছোঁ, এয়া আমাৰ লগত আহিছে পাহি আৰু এয়া বিতুমণি আৰু চেমন্তিকা। আমি চাৰিটা এতিয়া আহি আছোঁ নামঘৰলৈ। নামঘৰ পামগৈ আৰু বেছি দূৰ নাই। আমাৰ নামঘৰটো আপোনালোকক আজি ভালদৰে দেখুৱাই দিম। আমি আহি নামঘৰ ওচৰ পাই গ'লোহি। এই আমাৰ নামঘৰ আৰু বৰষুণ দিছিলে যোৱা ৰাতি, অলপ বৰষুণ হৈ বৰষুণৰ পানী ৰখি আছে। আমি নামঘৰ ওচৰ পাই গ'লোহি। এইখন আমাৰ নামঘৰৰ গেট। অকণ দেৰিয়ে হ'ল, নাম লৈ আছে তাই সোনকালে যাম। নামখাৰ আমাৰ এতিয়া গা হৈ গ'ল। নামখাৰ গালে আমি অংশগ্ৰহণ কৰিলোঁ আৰু এয়া ৰাইজ বহি আছে, দেখিছে। এয়া হোলী বুলি সকলোকে এটা এটা ফুট দিয়া হৈছে। আজি তাতে ৰঙৰ উৎসৱ ফাকুৱাৰ দিনটোতে আমাৰ নামঘৰৰ আসন প্ৰতিষ্ঠা দিনটো পৰিছে। সেইবাবে নামঘৰতে সকলোকে ফাকুৱাৰে এটা এটা ফুট দিয়া হৈছে। ফাকুৱাৰ ফুট দিবলৈ আহিছে আৰু একেটা ফুট দিব। ফাকুৱা বুলি ফুটা দি দিলে। ফাকুৱা বুলি নামঘৰতে ফুটা লৈ ল'লোঁ। এতিয়া প্ৰসাদ দিব, প্ৰসাদ খাম। প্ৰসাদ খোৱাৰ পিছত আপোনালোকক দেখুৱাম। আমাৰ আজি ৰাতিলৈ ভাওনা আছে। ভাওনাত কি তেওঁলোকে কেনেদৰে প্ৰস্তুতি আগবঢ়াইছে ভিডিঅ'টো শেষলৈকে চাই যাব, সকলো দেখা পাব। আৰু প্ৰসাদ যদি খাই কমেণ্ট কৰি জনাব। এই প্ৰসাদ দিবলৈ পাই থৈ গ'ল, দেখিছে। তেওঁলোকে দি থৈ গৈছে। আশীৰ্বাদ দিলে। এতিয়া আশীৰ্বাদ দিয়া এটা নিয়ম আছে। আশীৰ্বাদটো দিলে আমি এতিয়া প্ৰসাদটো খাই লওঁ। এয়া খাম এতিয়া মই। এইটো হৈছে কল, এয়া হৈছে ক্ষীৰ, হয়নে পায়স। তাৰপিছত এইবোৰ আদা চাদা এইবোৰ হেৰি আৰু ৰাইজ দেখিছে, বহুত ৰাইজ আছে। এতিয়া আমাৰ প্ৰসাদ খাই হৈ গ'ল। সেয়া প্ৰসাদ লৈ লৈছোঁ ঘৰলৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানদৰে সমাপ্ত। আৰু আমাৰ লগৰজনেও লৈ লৈছে টোপোলা বান্ধি লৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানদৰে সমাপ্ত। বাই বাই।